हेलो बंधुসকল वेलकाम बैक टू माय यूट्यूब चैनल। आज आपनलोকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছো। আজি আপোনালোকক জনাম যে আপোনালোক কেনেকৈ সোনকালে 1000 সাবস্ক্রাইবার আৰু 4000 ঘণ্টা ওয়াচ টাইম আপোনালোক কমপ্লিট কৰিব পাৰিব। কাৰণ এইটো নহলে আপোনালোকৰ চেনেল মনিটাইজেশন নহয় আৰু আপোনালোক ইউটিউবৰ পৰা কোনো ধৰণৰ ইনকাম কৰিব নোৱাৰে। সো গাইজ ভিডিঅ'টো আপোনালোক স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব। আগতে আপোনালোকক জনাও যে আপোনালোক ভাবি আছে যে 1000 সাবস্ক্রাইবার আৰু 4000 ঘণ্টা কেনেকৈ কমপ্লিট কৰিম। শুনোতে বহুত ডাঙৰ লাগে, কিন্তু আপোনালোক জানে যে এইটো যদি আপোনালোক এটা ভিডিঅ' যদি ভাইৰেল কৰিব পাৰে, আপোনালোকৰ ভিডিঅ'ত সেইটো ভিউজ আহিব, সাবস্ক্রাইবার আহিব আৰু সেই ভিডিঅ'তে আপোনালোকৰ ওয়াচ টাইম কমপ্লিট হ'ব। সো আপোনালোকৰ এইটো জানিব লাগিব যে আপোনালোকৰ ভিডিঅ' ভাইৰেল কেনেকৈ হ'ব। আপোনালোক যদি চাই মোৰ সকলো ভিডিঅ'ত ভিউ নাহে, কিন্তু মোৰ এটা ভিডিঅ'তে 4 লাখৰ ওপৰত ভিউ আহি গৈছে আৰু সেই ভিডিঅ'ৰে মোৰ চেনেল মনিটাইজেশন হৈছে, টকা সোমাই আছে আৰু সেই ভিডিঅ'টোৰ পৰাই মোৰ 1000 সাবস্ক্রাইবার কমপ্লিট হৈছে, 2000 কমপ্লিট হৈছে, 3000 4000 এনেকৈ কমপ্লিট হৈ আছে। সেই এটা ভিডিঅ'ৰ পৰাই মোৰ টকা ইনকাম হৈ আছে। সো আপোনালোকক জনাম যে ভিডিঅ' আপোনালোক কেনেকৈ ভাইৰেল কৰিব। কিছুমান টিপছ আছে, সেইবোৰ আপোনালোকক জনাই যাম আৰু আপোনালোক যদি সেইবোৰ ফলো কৰে তে আপোনালোকৰ ভিডিঅ' সোনকালে ভাইৰেল হৈ যাব। আমি ভিডিঅ' এটা আপলোড কৰাৰ পিছত কি কৰোঁ, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰোঁ আৰু এই শ্বেয়াৰৰ যোগেদি মানি লওক আপোনাৰ 100টা বা 150টা ভিউ আহি গ'ল। সিহঁতে যদি স্কিপ নকৰাকৈ আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চায় তেন্তে আপোনাৰ ভিডিঅ'টো ৰিটেনশ্যন বাঢ়ি যাব আৰু ৰিটেনশ্যন বাঢ়িলে ইউটিউবে কি কৰিব, সেই ভিডিঅ'টো আপোনাৰ আৰু বহুত মানুহৰ লগত ইউটিউবে কি কৰিব, শ্বেয়াৰ কৰিব আৰু তেতিয়া আপোনাৰ ৰিচটো বাঢ়ি যাব। সেইবাবে আপোনালোকৰ বন্ধুবৰ্গৰ লগত অলপ জনাই দিব যে আপোনালোক ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰাকৈ। সেইটো কৰাৰ কাৰণে কি আপোনাৰ ভিডিঅ'টোৰ অলপ ৰিচ বাঢ়ি যাব। তাৰপিছত আপোনালোক ভিডিঅ' আপলোড কৰে, কিন্তু তাত কোনো ধৰণৰ টেগ বা একো নিদিয়ে। আপোনালোকৰ প্ৰথমতে ইউটিউব ষ্টুডিঅ' ডাউনলোড কৰিব লাগিব আৰু তাত ধৰক আপুনি এটা ভিডিঅ' বনাইছে, সেই ভিডিঅ'টোৰ কি টেগ হ'ব পাৰে সেইবোৰ টেগ আপোনালোক ভিডিঅ'টোত দিব লাগিব আৰু সেই টেগবোৰ আপোনালোক কিছুমান এপছৰ জৰিয়তে সহজতে লগাব পাৰিব, যেনে টিউববাডি, VidIQ। আৰু সেই এপছবোৰ যদি আপোনালোক ইউজ কৰা শিকিব পাৰে তেন্তে আপোনাৰ ভিডিঅ'ৰ ৰিচ আৰু ভিউ, সাবস্ক্রাইবার সেইবোৰ আগতকৈ অলপ হ'লেও বাঢ়ি যাব, সেইটো চিয়'ৰ। সেই এপছবোৰৰ ওপৰত যদি আপোনালোকৰ কোনো ধৰণৰ ভিডিঅ' লাগে তেন্তে কমেণ্টত জনাব। যদি 100টা কমেণ্ট আহে সেই এপছৰ ওপৰত মই ভিডিঅ' বনাম আৰু আপলোড কৰিম। সো আজিলৈকে ইমানখিনিয়ে। ভিডিঅ'টো শেষলৈ দেখাৰ বাবে ধন্যবাদ।